Hello everyone, এয়া আমি আজি কাতি বিহুৰ উপলক্ষে পথাৰলৈ কিদিবলৈ যাও। এয়া আমাৰ কলিজা এখেত আৰু লগতে এয়া খুৰাৰ লৰা এয়া গৈছো। এয়া দেউতাই চাকি দি আছে নামঘৰত আমাৰ ৰামদয়াতাই থান, আমাৰ এয়া গাঁৱৰ নামঘৰ হৈছে আমাৰ পথাৰ। এয়া দেউতাই চাকি দি থৈ গ'ল ধুনীয়াকৈ। আমি আহিছো আকৌ সেৱা লওঁ বুলি। পথাৰখনতো আছে আমাৰ খেতি, সিফালেও যাম। বাকী ইয়াৰ পৰা সেৱা লৈ আহোগৈ। এয়া আমি আলিয়ে আলিয়ে গৈ আছো। ধুনীয়াকৈ এতিয়া আমি চাকি বন্তি ধুনীয়াকৈ জ্বলাই ললো। লগতে আজি আকৌ তুলসীৰ তলত শৰাইখনো আগবঢ়োৱা হৈছে কাতি বিহুৰ উপলক্ষে। বাকী আপোনালোকক আৰু পিছলে মই দেখাই গৈ থাকিম। সৰুকে পখাৰ আছে। এয়া শৰাই লগাইছো আমি। বাকী এয়া যোগাৰ কৰি আছে মায়ে। সকলোকে কাতি বিহুৰ বহুত বহুত শুভেচ্ছা জনালো। লগতে এয়া গাঁৱৰ পৰিৱেশ দেখাইছো। সকলোৰে একদম পুৰা পদূলিয়ে পদূলিয়ে চাকি জ্বলাইছে। আকৌ নিজৰ নিজৰ ঘৰত নিজৰ থাপনাৰ ওচৰত তুলসী ভেটিৰ ওচৰত শৰাইও লগাইছে। বাকী এয়া আমাৰ গাঁৱৰ পৰিৱেশ আপোনালোকক দেখাই আছো।